ইউটিউব চেনেল। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ বেয়াৰৰ খেতিৰ পৰা। এইখিনি আমাৰ বেয়াৰৰ খেতি দেখিছে ন। ইয়াতে আহিলে মানে ফিল্ডটো অলপমান বেলেগ হয়, পাঞ্জাৱ টাইপ লাগে। পাঞ্জাৱ নহয় দিয়কচোন, আমাৰ গাঁৱৰ এৰিয়া হয়। বেয়া চাই মই মেইন কথালৈ আহোঁ। বিশেষ মানে কথাটো হৈছে কি, মই গমেই পাইছে কালি জম্মু যাই আছোঁ। জম্মুৰ পৰা আমি বৈষ্ণৱদেৱী মন্দিৰ যাম। মানে ঘৰত আহিলোঁ কালি। এতিয়া আমাৰ গাঁৱত সভা আছে। সভা বুলি ক'লে চাগে বহুতে বুজি পায়, বহুতে বুজি নাপাব। মানে আৰু এটা ভগৱানৰ মানে পূজা কৰা উৎসৱ টাইপৰ নহয়। এনে সভাৰ কাৰণে সভাত গৈ আছোঁ। সভাত আজি মানে হোম আছে, হোমত ফটা চটা ল'ম, লৈ কিনে গধূলি আৰু গুৱাহাটী যাম। গুৱাহাটীৰ পৰা কালি পল্টন বজাৰ পৰা ট্ৰেইন আছে। তো আজি আপোনালোকৰ সভাখনত দেখাম ৰ'ব কেনেকুৱা হয়, মানে আমাৰ গাঁৱৰ সভা অনুষ্ঠান বা কেনেকুৱা হয় আপোনালোকক দেখাই আছোঁ। চবৰ গেটখন দেখিছে ন। দহগাঁও প্ৰাথমিক বিদ্যালয় মানে সভাখন এইবাৰ স্কুলৰ মানে গুণোৎসৱ একেলগে লগ কৰি পতা গৈছে। সেইকাৰণে মই সদায় চখ দিং পূৰা লৈ ল'লোঁ ভৰ্তি কৰি। পিঠিত লওঁতে অলপ প্ৰব্লেম হ'ব। আপোনালোক দেখোন অলপ কি বনাইছোঁ পাছত দেখাব। গাইছ আমাৰ গাড়ী আহি ৰেডি। এতিয়া আমাৰ লগকেইটা আহিব বাকী আছে। লগকেইটা আহিলে আৰু ওলাই যাব। এতিয়া যাম এই পল্টন বজাৰৰ পৰা আমাৰ ট্ৰেইন আছে 1:15 দেৰি হ'ল, কিন্তু উপায় নাই আৰু কি কৰোঁ। গাইছ আমাৰ ট্ৰেইন আহি ৰেডি। আমিও যাবৰ কাৰণে আমাৰ ট্ৰেইনখন আছে। সেইখন মানে কি হ'ল, চিটটো অলপ উল্টা পাল্টা হ'ল। চিট আছিলে মোৰ বেলেগত, কিন্তু মই বেলেগত নাথাকোঁ, মই লগৰ এটাৰ লগত থাকিম। মই বেলেগত যিমান যি অলপ থাকিব অলপ প্ৰব্লেম হয় তো, সেইটোৰ কাৰণে মানে আমি গোটেইটা একেলগে থাকিম। চ' দুটামান ট্ৰেইনত যোৱা দেখাম আৰু এইটো ভিডিঅ' বহুত বেছি লম্বা নকৰোঁ। মানে কি আপোনালোকৰ টাইম নাথাকিব, মোৰো বা বহুত বেছি টাইম নাথাকিব চোৱাৰ কাৰণে। চ' বলকচোন আগলৈ বলো। জয় মাতাজী। আমাৰ ট্ৰিপ ষ্টাৰ্ট। আৰু কোম্পানীৰ পৰা বেগ ইয়াতে কি আছে বস্তু দেখাই আছে আপোনালোকৰ ভিতৰত যাই কিনে। বহুত কিবা কিবি বস্তু আছে আৰু এতিয়া নুখুৰা নকৰোঁ আৰু ৰাতি দেখাম দিয়ক। আৰু এতিয়া কি দেখাব দিয়ক। আৰু গাইছ আপোনালোকে ভাবি আছিল ন বেগটো কি দিছে দেখাই আছোঁ। অলপ বাহিৰত ওলাই আহিছোঁ, তাতে কিমান আৰু বহি থাকিম হল বুলি। চাওকচোন বহুতখিনি বস্তু আছে। আজা, তাৰপাছত এইবাৰ মোৰ পাৰ্চ আছে, মুড়িৰ লাৰু, বহুত কিবা দিছে। দিব কলগেট ব্ৰাছ গোটেই আছে, দেখাই আছোঁ লগতে। মই অলৰেডি আনিছিলোঁ, আপোনালোকে দিছে আৰু ভালে কৰিছে। ইয়াতে ভাত খাবৰ কাৰণে কুপন দিয়া গৈছিলে আমাক। এইটো কুপন, এইপিনে আমাৰ খানা এইবিলাক আহিছে। লাহেকৈ খাম, খাই লৈ আৰু ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিম। বেছি ৰাতি নকৰোঁ দিয়ক, কিবাকৈ আকৌ দেখা নাপায় আন্ধাৰ। ট্ৰেইনৰ দালি দেখছে না, এইটো কি বা দিছে। এইটো ভাত, ইয়াতে কণী আছে, কণীটো খোলো ৰ'ব। গোটেইখিনি খাম আজি লাষ্ট টাইম, আৰু ট্ৰেইনৰ খানা নাখাওঁ আৰু। দেখিয়ে মানে আচৰিত গাইছ ইয়াৰে খানা কি ক'ম আৰু আপোনাক। কণী দেখাই আছোঁ ৰ'ব, দেখি পাগলা হৈ যাব। এই পনীৰ এটা চব দেখছে না, পনীৰ এটা কি ক'ম আৰু। কি বনাইছে ৰে, উপায় নাই আৰু কি কৰি এনেকৈ খাব লাগিব দিয়ক। আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ দিয়ক আৰু।